নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বৰ্তমান ভাৰতবৰ্ষত ক্ৰিকেটৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বাঢ়ি গৈছে। আজি পৰ্যন্ত ভাৰতীয় পুৰুষসকলৰ ক্ৰিকেট দলৰ জনপ্ৰিয়তাৰ সমানে ভাৰতীয় মহিলাসকলৰ ক্ৰিকেটো বিশ্বত নিজৰ নাম উজ্জ্বল কৰিছে। এই মহিলা ক্ৰিকেটাৰসকলৰ ভিতৰত এগৰাকী কম বয়সীয়া খেলুৱৈ হ'ল শেফালী বৰ্মা। আজি আমি শেফালী বৰ্মাৰ জীৱনীৰ বিষয়ে আলোচনা কৰিম। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয় গঢ়ি তোলা এই শেফালী বৰ্মাৰ জন্ম হয় 28 জানুৱাৰী 2004 চনত হাৰিয়ানাৰ ৰোহটক নামৰ এখন জিলাত। শেফালীৰ দেউতাকৰ নাম আছিল সঞ্জীৱ বৰ্মা আৰু মাকৰ নাম আছিল প্ৰবীণৱালা। শেফালীৰ দেউতাকো সৰুৰে পৰা ক্ৰিকেট প্ৰেমী আছিল আৰু তেওঁ ক্ৰিকেটো খেলিছিল। তেওঁ ইণ্টাৰনেশ্যনেল পৰ্যায়ত নিজৰ দেশৰ হৈ খেলিব বিচাৰিছিল, কিন্তু তেওঁক পৰিস্থিতিয়ে সেইকণ সুবিধা নিদিলে। যেতিয়া তেওঁ নিজৰ জীয়েক শেফালীৰ ভিতৰত ক্ৰিকেটৰ প্ৰতি হাবিয়াস দেখা পালে, তেওঁ ঘৰতে ট্ৰেইনিং দিয়া আৰম্ভ কৰিলে। কিন্তু পিছলৈ শেফালীক একাডেমীত এডমিশ্যন কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তাৰ মাজতে আছিল এটা ডাঙৰ প্ৰশ্নবোধক চিন। শেফালী এগৰাকী ছোৱালী হোৱাৰ বাবে কোনো এখন একাডেমীত নামভৰ্তি কৰিবলৈ অমান্তি হ'ল। সমাজৰ এই নিম্ন চিন্তাধাৰাই শেফালীক নিজৰ ক্ৰিকেট জীৱনৰ সপোনটোক ধৰি ৰাখিব নোৱাৰিলে। শেফালীৰ দেউতাকে 9 বছৰ বয়সতে শেফালীক চুলিখিনি কাটি দিয়ে আৰু তাইক এটা ল'ৰাৰ ৰূপ দিয়ে। তাৰ পাছতেই শেফালীক ল'ৰাৰ একাডেমীত নামভৰ্তি কৰিবলৈ সুযোগ দিয়ে আৰু সেই একাডেমীতে শেফালীয়ে খুব মনোযোগেৰে নিজৰ প্ৰশিক্ষণ আৰম্ভ কৰে। পিছলৈ গৈ মহিলাসকলৰ বাবে ক্ৰিকেট একাডেমী প্ৰস্তুত কৰাত শেফালীয়ে তাত নামভৰ্তি কৰে। ইয়াৰ পাছতো শেফালীৰ পিতাৰ পৰিয়ালবৰ্গৰ লগতে ওচৰ চুবুৰীয়াই এজনী ছোৱালীক ক্ৰিকেট শিকোৱাৰ বাবে সমাজত নানা আলোচনা চলে, কিন্তু শেফালীৰ ক্ৰিকেট জীৱনত তাৰ কোনো প্ৰভাৱ নপৰে আৰু দেউতাকে শেফালীৰ ক্ৰিকেটৰ প্ৰতি প্ৰবল মনোযোগ প্ৰদান কৰি এগৰাকী সুদক্ষ ক্ৰিকেটাৰ ৰূপে গঢ়ি তোলে। শেফালীয়ে এইদৰে খুব ভাল প্ৰদৰ্শন কৰি হাৰিয়ানাৰ ঘৰুৱা মহিলা ক্ৰিকেট টীমত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় আৰু হাৰিয়ানাৰ লগতে নিজৰ অঞ্চললৈ নাম উজ্জ্বল কৰি আনে। আৰু 2019 চনৰ ছেপ্টেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে T20 ছিৰিজত শেফালীয়ে নিজৰ দেশৰ হৈ খেলিবলৈ সুবিধা পায়। শেফালীয়ে মাত্ৰ 15 বছৰ বয়সতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে T20 মেচত মাত্ৰ 49টা বলত 73 ৰান কৰিছিল, যিটো শচীন তেণ্ডুলকাৰৰ 30 বছৰৰ অভিলেখ ভংগ কৰিছিল। শচীন তেণ্ডুলকাৰে য'ত 16 বছৰ বয়সতে তেওঁ প্ৰথম টেষ্ট মেচত অৰ্ধশতক কৰিছিল। আৰু 2019 চনৰ মে' মাহতো ভাৰতত অনুষ্ঠিত হোৱা ওমেন IPLত মিতালী ৰাজৰ নেতৃত্বত শেফালী বৰ্মাই নিজৰ সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়। ঠিক সেইদৰে 2020 চনত অষ্ট্ৰেলিয়াত হোৱা T20 ৱৰ্ল্ড কাপত শেফালীক দলত নাম অন্তৰ্ভুক্ত কৰে আৰু তাতো সুন্দৰ প্ৰদৰ্শন কৰি বহুতো অৱসৰপ্ৰাপ্ত ক্ৰিকেটাৰে শেফালীক প্ৰশংসা কৰে। শেফালী বৰ্মা ভাৰতৰ দ্বিতীয় এনেকুৱা এগৰাকী মহিলা ক্ৰিকেটাৰ যি কম বয়সতে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট খেলিছে। ইয়াৰ আগতে 1978 চনত মাত্ৰ 14 বছৰ বয়সতে গাৰ্গী বেনাৰ্জী নামৰ এগৰাকী মহিলাই ভাৰতৰ হৈ খেলিছিল। এয়াই আছিল শেফালী বৰ্মাৰ জীৱনীৰ কিছু আভাস। আশা কৰোঁ ভৱিষ্যতে তেওঁ ভাৰতৰ হৈ আৰু নতুন নতুন ৰেকৰ্ড গঢ়ি তোলে।